নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই তাৰমানে লোকেশ্যন মই যাম টেঙাখাত গৈ আছোঁ। পাৰ্চেল এটা আহিলেতো আজি স্পৰ্টিং এটা অৰ্ডাৰ দিছিলোঁ, তাকে এতিয়া আনিব যাওঁ। আপোনালোকক দেখাই আছোঁ অলপ। আমি এতিয়া টেঙাখাত গৈ আছোঁ, মই অকলে গৈছোঁ। সেই লোকেশ্যন ইয়াত পাই আছোঁ, দেখাই আছোঁ অলপ। আজি একদম ৰ'দটো পোৱা কাৰাকি দিছে, একদম চকুত ধৰিছে ৰ'দটো। তথাপি গৈছোঁ আৰু ফোন উঠনিয়ে মাৰিলে। মই স্কুল গৈছিলোঁ কিন্তু সেইকাৰণে গম নাপালোঁ ফোন মই। চাইকেলখনৰ সেই ডিছৰ মটৰটো অৰ্ডাৰ দিছিলোঁতো, আহিলেহে হ'ল কেইদিনমান অহা। কালি লগাইছোঁ ডিছত, তাকে এতিয়া আপোনালোকক দেখাম, দাঙিম আপোনালোকক দেখাম। আপোনালোকে চাই থাকা। এই পিছৰ কেইদিন দাঙিব নোৱাৰিলোঁ, এই ব্ৰেক নাছিলেতো। ব্ৰেকিংটো থাকিলে অলপ লং হুইলি পাওঁ ন, সেইকাৰণে ব্ৰেকিংটো নাছিলে, সেইকাৰণে নাই দেখুৱাই আছিলোঁ। আজি দেখাম বাৰু, আপোনালোকে চাই থাকিব। আমি এতিয়া পাৰ্চেল লৈ ল'লোঁ। এইকেইটা লগ পালোঁ, এইকেইটা এইটো ব্ৰেকিংটো পোৱা আহি গৈছে, খাটৰা হৈ গৈছে এইটো। এতিয়া আমি ঘৰত গৈ আছোঁ, আপোনালোকক দেখাই থাকিম বলক। আমি এতিয়া এই খেল এটা দেখাব। স্পৰ্টিংটো সেই আমাৰ গাঁৱৰ ৰাস্তাতে আনবক্সিং কৰিম, আপোনালোকক দেখাই থাকিম বলক। এইবিলাক চাম। স্পৰ্টিংটো প্ৰাইচ হ'ল 474। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক। আমি হুইলি গাঁৱতে দেখামগৈ, আপোনালোকে চাই থাকক, আমি দেখাই থাকিম। আমি দীপংকাই দোকানত সোমাই গ'লোঁ। লোকেশৰ চাইকেল ডিছৰ মটৰটো বেয়া হৈছিলে, তাকে ঠিক হৈ নাই চাব আহিছিলে। এতিয়া আমি ঘৰত গৈ আছোঁ, আপোনালোকক দেখাই থাকিম। এইটো মোৰ ছাবস্ক্ৰাইবাৰ। দীপংকাই দোকানৰ পৰা ওলাই দিছোঁ, এতিয়া ঘৰত গৈ আছোঁ। গাঁৱৰ ৰাস্তাত আহি গ'লোঁ, এতিয়া আনবক্সিং কৰিম। আনবক্সিং মানে কি, সেইকেইটা তাত খুলিয়ে দিলে, তথাপিও আপোনালোকক দেখাই আছোঁ, চাই থাকক। খুল কেমেৰা এইবিলাক চাই লওক। এইটো খুলিছোঁ, আপোনালোকে চাই থাকক। এইটো বগা স্পৰ্টিং কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব। কেনেকুৱা লাগিছে কৈ দিব, কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে। এতিয়া আমি গাঁৱত গৈছোঁ, গাঁৱত খাটৰা ষ্টাণ্ট কেইটামান দেখাম, আপোনালোকক দেখাইছোঁ বলক। আমি এতিয়া ষ্টাণ্ট দেখাম। ইয়াত গাঁৱত পাই গ'লোহি। এইফালে আছে কোনোবা এতিয়া নকওঁ আৰু। এখন চাইকেল কিনিলে, আমি এতিয়া ষ্টাণ্ট দেখাই দিম, আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। লেটছ গ' গাইজ। আগৰফালে আহিলোঁ। এই
এই পোৱালিটোৱে প্ৰেক্টিচ কৰিছে, এতিয়া আপোনালোকক দেখাব। সেয়া এই পাৰে কি কেতিয়াবা পাৰিব কি? ই প্ৰেক্টিচ কৰিছিলে, পাৰিব কি? সেয়া অলপ পাৰিছে। হাইটটো ল'ম, আপোনালোকে চাই থাকক, আপোনালোকক দেখাই থাকিম। আপোনালোকক দেখাই আছোঁ। বেগডাল অলপ কমকৈ থয়, সেইকাৰণে হাইটটো বেছি ল'ব নাপাওঁ। তাৰমানে বেগডাল হাইটটো ল'লে মানে বেগডাল মাৰোঁ, তাৰমানে ধৰে কমকৈ ধৰে, তাৰমানে পৰি যাওঁ। তাৰমানে আৰু কেইটামান দেখাই আছোঁ, আপোনালোকে চাই থাকক। হাইট ল'ম, আপোনালোকে চাই থাকক। ব্ৰেকটো কমকৈ ধৰে, সেইকাৰণে বেছি হাইটটো ল'ব নাপাওঁ। আপোনালোকে হ'লেও চাই থাকক। হাইটটো লৈ দিলোঁ, কেনেকুৱা হাইট লৈ কিনে মাৰি চাইছিলোঁ, এনেই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিব। লং হুইলি মাৰিব নাপোৱা, যিহেতু মোৰ হাতখন বহুত পুৰাই, এইফালে কেনেকুৱা হৈ গৈছে চৰখিনি, হাতখন বহুত পুৰাই, সেইকাৰণে লং হুইলি মাৰিব নাপোৱা। আপোনালোকক আৰু কেইটামান এনেই এনেকুৱা দেখাই আছোঁ, আপোনালোকে চাই থাকক। এইবাৰ পোৱা শ্ল' মডত দেখাম, আপোনালোকে চাই থাকক। ই কেমেৰামেন হ'ব পোৱালিটো, আজি ল'ৰাখিনি নাই যিহেতু। পোৱালিটোৱে প্ৰেক্টিচ কৰিছে, আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইবিলাক প্ৰেক্টিচ কৰিছে। বাদাং বেছি আৰু পাৰিবগৈ, প্ৰেক্টিচ কৰি থাকিলে কেলৈ নোৱাৰিব। বাদাং এইফালে গৈছোঁ নহয়, এতিয়া দাঙিব চাব দেই। দাং এই চেণ্ডেলযোৰ একদম চকাত সোমোৱাই দিছে। চেণ্ডেলযোৰ তাৰমানে নতুন চেণ্ডেলযোৰ 2 দিনমান যাব, এনেকৈ সোমাই থৈ দিলে, চকাত সোমাই দিলে মানে। আপোনালোকক দেখাইছোঁ আৰু চাই থাকক। এইবিলাক আহি আছে। দাং নাই পোৱা। পৰিছিলে সেইটো ল'ৰাটো অলপতে। আপোনালোকক মই চাকল দেখামগৈ, সেই আমাৰ গাঁৱৰ ৰাস্তাত মোৰ চাকলটো পুৰা আহি গ'ল। এপাকটো আৰামছে ঘূৰাই দিওঁ, আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। এপাক আৰামছে ঘূৰাই দিওঁ,
চাকুলটো কালি আহি গ'ল, কালি পুৱা প্ৰেক্টিচ কৰিছিলোঁতো, ব্ৰেকডাল লগালোতো এইফালে, তাকে ব্ৰেক মাৰি মাৰি চাকুলটো ঘূৰাই দিওঁ, পুৱা পাৰিলোঁ আৰু এতিয়া আপোনালোকক দেখাই আছে, চাই থাকক। লেটছ গ' গাইছ। গাইজ চাকুল তাকুল পুৱা মাৰি দিলোঁ, পুৱা আহি গ'ল, দুপাকটো আৰামছে আহি গ'ল। সেইদিনা কালিতো এপাক আহি গ'ল, আজিৰ পৰা দুপাক আহি গ'ল। বহুত প্ৰেক্টিচ কৰিলোঁ, আজিও প্ৰেক্টিচ কৰিলোঁ বহুত, দুপাক আহি গ'ল। আপোনালোকে দেখিছে চাগে দুপাক মাৰি দিলোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ, বহুত কষ্ট হ'ল, হাতখন পুৱাই এনে পুৱা ঢৌ ফুটি গ'ল কেইটামান পুৱাই। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, বেয়া লাগিলে যদি ডিছলাইক মাৰিব। বাই গাইছ।